নমস্কাৰ স্মাৰ্ট লাৰ্ণিং গাইডলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি আলোচনা কৰিবলৈ ওলাইছো ব্যঞ্জন সন্ধিৰ অতি প্ৰয়োজনীয় কিছুমান নিয়মৰ বিষয়ে আহকচোন আজিৰ আলোচনালৈ আগবাঢ়ো এতিয়া আহিছো বিসৰ্গ সন্ধিৰ আন কিছুমান নিয়মলৈ ইয়াৰ আগতে আমি বিসৰ্গ সন্ধিৰ ৬টা নিয়ম আলোচনা কৰিছিলোঁ আজি আহিছো সপ্তমটো নিয়মলৈ যে ন বা ম পাছত থাকিলে ক মৰি উঙ হয় ক মৰি উঙ আৰু ত মৰি কি হ'ব যে দন্ত ন হয় উদাহৰণ হিচাপে জগন্নাথ ইয়াত প্ৰথম শব্দৰ টো নাইকিয়া হৈছে আৰু তাৰ ঠাইত দন্ত্যন্ন আহি পিছৰ শব্দটোৰ লগত লগ লাগিছে হে জগন্নাথ কি হৈছে যে জগন্নাথ হৈছে ঠিক একেধৰণে উৎজগনতি প্ৰথম শব্দৰ তটো মৰি ন হৈছে আৰু পৰৱৰ্তী শব্দটোৰ দন্ত্যন্নৰ লগত আৰু দন্ত্যন্নটো কি কৰিছে লগ লাগিছে আৰু হে উৎজগনতি উন্নতি হৈছে ঠিক একেধৰণে উৎজগমত্ত উন্মত্ত হৈছে যে ইয়াতেও যে প্ৰথম শব্দৰ তটো মৰি কি হৈছে যে ন হৈছে হে উৎজগমত্ত উন্মত্ত হৈছে ঠিক একেধৰণৰ তৎজগময় তন্ময় একেই এতিয়া আহিছো আমি অষ্টমটো নিয়মলৈ যে স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয় চতুৰ্থ বৰ্ণ বা ২৯ জ ৰ ল ৱ পাছত থাকিলে বৰ্গৰ প্ৰথম বৰ্ণ মৰি সেই বৰ্গৰ তৃতীয় বৰ্ণ হয় উদাহৰণ হিচাপে দিক যক অন্ত দিগন্ত হৈছে ইয়াত দিক প্ৰথম শব্দৰ দিক যে শেষৰ বৰ্ণটো কি আছে যে ক আছে আৰু কটো হৈছে যে ক বৰ্গৰ প্ৰথম বৰ্ণ আৰু তাৰ কাৰণে কি হ'ব যে কটো উঠি গৈ বা মৰি গৈ বা নাইকিয়া হৈ তাৰ ঠাইত কি আহিব যে তৃতীয় বৰ্ণ হ'ব আৰু ক বৰ্গৰ তৃতীয় বৰ্ণ হৈছে ক খ গ আৰু সেই কাৰণে কি হৈছে যে দিক যক অন্ত দিগন্ত হৈছে একেধৰণে যে জগত যক ঈশ্বৰ যদি আমি চাবলৈ যাওঁ উদাহৰণটো কি হৈছে যে জগত ঈশ্বৰ হৈছে তাতে প্ৰথম শব্দৰ জগত তটো নাইকিয়া হৈ গৈছে বা মৰি গৈছে আৰু তাৰ ঠাইত কি হৈছে যে সেই বৰ্গটোৰে তৃতীয় বৰ্ণটো আহিছে অৰ্থাৎ যে ত বৰ্গৰ তৃতীয় বৰ্ণটো হৈছে ত থ দ তটো হৈছে ত বৰ্গৰ প্ৰথম বৰ্ণ থটো হৈছে দ্বিতীয় বৰ্ণ আৰু দটো হৈছে তৃতীয় বৰ্ণ আৰু সেইকাৰণে কি হৈছে যে তৰ ঠাইত দ বহিছে আৰু জগত যক ঈশ্বৰ জগত ঈশ্বৰ হৈছে ঠিক একেধৰণে আন এটা উদাহৰণলৈ যদি আমি চাবলৈ যাওঁ সৎ যক উপদেশ সদুপদেশ যে ইয়াতেও কি হৈছে সৎ তটো উঠি গৈছে বা নাইকিয়া হৈছে আৰু সেই তটোৰ ঠাইত কি বহিব যে তটো মৰি তৃতীয় বৰ্ণ হোৱা বুলি কোৱা হয় যিহেতু নিয়ম মতে তাতো কি হৈছে যে তটো মৰি তাৰ ঠাইত তৃতীয় বৰ্ণ দটো আহিছে তাৰ কাৰণে সৎ যক উপদেশ সদুপদেশ হৈছে ঠিক একেধৰণে আমি আন এটা উদাহৰণলৈ গৈছোঁ যে নিজ যক অন্ত কি হৈছে নিজন্ত হৈছে ইয়াতেও কি হৈছে যে প্ৰথম শব্দটোৰ চ মৰি গৈ তাৰ ঠাইত কি আহিছে যে চ বৰ্গৰ তৃতীয় বৰ্ণ আহিছে প্ৰথম চ দ্বিতীয় চ বৰ্গাজ চৰ সলনি কি বহিব তাত জ বহিব যিহেতু তৃতীয় বৰ্ণ জ হয় তাৰ কাৰণে কি হৈছে যে নিজ যক অন্ত নিজন্ত হৈছে ওপৰৰ উদাহৰণবোৰ নিশ্চয় কিছু পৰিমাণে কঠিন যেন অনুভৱ হৈছে কঠিন যেন অনুভৱ হ'লেও যে নিশ্চয় আমি আমাৰ প্ৰেক্টিছৰ জৰিয়তে আমি অতি সহজ কৰিব পাৰিম যে আমি বৰ্গসমূহৰ বিষয়ে যদি জানো বৰ্ণৰ তেতিয়া অতি সহজ হৈ পৰে যে আমি যদি চাবলৈ যাওঁ ক
বৰ্গ যে ক খ গ খ ঙ এইকেইটা হৈছে ক বৰ্গ যে ত বৰ্গ ত থ দ থ ন এই একেধৰণে কি হৈছে যে ত বৰ্গ এই বৰ্গকেইটাৰ বিষয়ে জানিলে আমি একেবাৰে সহজ আমাৰ বাবে অতি সহজ হৈ পৰিব সো এতিয়া আহিছো আমি আন এটা উদাহৰণলৈ বা আমি পৰৱৰ্তী এটা নিয়মলৈ যাম সো এতিয়া আহিছো পৰৱৰ্তী নিয়মবোৰলৈ যে ক্ৰি ধাতুৰ আগত সম বা পৰি উপসৰ্গ থাকিলে সেই ধাতুৰ আগত এটা দন্ত্য হ হয় উদাহৰণ হিচাপে সম ম যকৃত সংস্কৃত পৰি উপসৰ্গ থকা আমি এটা উদাহৰণ ল'ব পাৰোঁ পৰি যকাৰ পৰিষ্কাৰ ইত্যাদি সো আমি আহিছো সো আজিৰ ব্যঞ্জন সন্ধিৰ নিয়মবোৰৰ আমি অন্তিমটো নিয়মলৈ আৰু বহুতো আছে সেইবোৰ আলোচনা হয়তো পৰৱৰ্তী সময়ত কৰিম যে আগৰ স্বৰযুক্ত নোহোৱা ব্যঞ্জন বৰ্ণ পাছৰ স্বৰবৰ্ণত বা স্বৰযুক্ত ব্যঞ্জনত সদায় কি হয় যে যোগ হয় পুনৰবাৰ কৈছো যে আগৰ স্বৰযুক্ত নোহোৱা ব্যঞ্জন বৰ্ণ পাছৰ স্বৰবৰ্ণত বা স্বৰযুক্ত ব্যঞ্জনত সদায় কি হয় যে যোগ হয় উদাহৰণ হিচাপে বছৰ যোগ এক কি হৈছে যে বছৰ এক হৈছে মাহ যোগ এক মাহেক হৈছে সম যোগ পতি সম্পত্তি সম যোগ বল সম্বল ঠিক একেধৰণে সাত যোগ এৰে সাতেৰে হৈছে মানুহ যোগ অক মানুহক মানুহ যোগ এ মানুহে সাত যোগ এদি সাতেদি যে বহুতেই হয়তো ভাবিব পাৰে যে ইয়াত মাহ যোগ এক কেনেকৈ মাহেক হ'ল এইটোতো স্বৰসন্ধিহে হ'ব লাগে যে নহয় কাৰণ ব্যঞ্জন সন্ধিৰ আমি ডেফিনেশ্যনটো যেতিয়া দিছিলোঁ তেতিয়াই কৈছোঁ যে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জনৰ বা স্বৰবৰ্ণৰ যি সন্ধি হয় তাক কি বুলি কোৱা হয় যে ব্যঞ্জন সন্ধি বুলি কোৱা হয় সো ইয়াতেও আমি যদি চাবলৈ যাওঁ মাহ হ প্ৰথম শব্দটোৰ হটো হৈছে ব্যঞ্জন বৰ্ণ আৰু তাৰ পৰৱৰ্তী শব্দটো পিছৰ শব্দটোৰ প্ৰথম বৰ্ণটো হৈছে এ স্বৰবৰ্ণ গতিকে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ লগ লাগি কি হয় যে ব্যঞ্জন সন্ধি হয় সো ব্যঞ্জন সন্ধিৰ বিষয়ে আলোচনাৰ ইমানতেই শেষ কৰিলো আৰু আমি পৰৱৰ্তী খণ্ডত আলোচনা কৰিম যে বিসৰ্গ সন্ধি আৰু বিসৰ্গ সন্ধিৰ কিছুমান উদাহৰণ আৰু তাৰ পৰৱৰ্তী খণ্ডত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম যে স্বৰসন্ধিৰ পৰা আৰম্ভ কৰি ব্যঞ্জন সন্ধি লৈকে বিভিন্ন উদাহৰণ আৰু পৰীক্ষা বিভিন্ন ধৰণৰ তেনেকুৱা পৰীক্ষাত আহিব পৰা সম্ভাৱ্য কিছুমান সন্ধিৰ বিষয়ে আমি আলোচনা কৰিম সো তাৰ কাৰণে চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ লাইক কৰক শ্বেয়াৰ কৰক আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবলৈ ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিয়ক